নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰো বৰ্তমান ভালেই। আৰু বহুত দিন ইউটিউবত ভিডিঅ' দিয়া নাছিলোঁ মানে এইটো কাৰণে মোৰ বিয়া ফেব্ৰুৱাৰী মাহৰ ২৭ তাৰিখে হৈ গৈছিল আৰু ২৬ তাৰিখে জোৰোণ আছিল। আৰু গতিকে বিয়াৰ ব্যস্ততাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ আৰু ক'তো ফুৰিবলৈ হোৱাও নাই। আৰু ভাবিলোঁ আজি মই মোৰ বিয়াৰ কিছুমান ফটো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আৰু এইখিনি ফটো মোৰ জোৰোণৰ দিনাখনৰ ফটো, অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ ২৬ তাৰিখৰ ফটো। আপোনালোকে চাই কেনেকুৱা পায় মোক কমেণ্টত জনাব আৰু ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ বিয়াৰ ভিডিঅ'খিনি অৰ্থাৎ ২৭ তাৰিখৰ মানে ফেব্ৰুৱাৰী মাহৰ ২৭ তাৰিখৰ ফটোখিনি ইয়াৰ পিছৰ ভিডিঅ'ত মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। সেইখিনিও চাব, কেনেকুৱা পায় মোক কমেণ্টত জনাব আৰু লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। তোমার বাবে অনুরাগ তোমার বাবে অনুরাগ তোমার বাবে অনুরাগ তোমার বাবে সুধিব খোজো নিয়ৰকে গোপন কথা, মই জানিব খোজো দুবৰিকে সাৱটি ধৰা, মুখ বিচাৰি ফুৰো তাৰে মাজতে ৰৈ অনুৰাগ তোমাৰ বাবে অনুৰাগ তোমাৰ বাবে অনুৰাগ তোমাৰ বাবে অনুৰাগ তোমাৰ বাবে। হেঁপাহৰে দলিছাতে মোৰ সপোনে আঁকে তোমাকে, হৃদয়ৰে চিনাকিৰে মাতো তোমাকে বাৰে বাৰে।